কৃষ্ণ বলে আমার পরচন্দ্র কইছে যে ভক্তরে ভগবন্তক নাম গুণহে তুষ্ট হয়। ভগবন্তক বিপরীত কি বস্তু আছে আমি একদম বস্তুই নাই কি আছে সমস্ত ভূতত তেই আছে আর তেও আমি কি বলি আছে মাত্র এটাই বস্তু আছে আমার তেও গুণ গুণ কেবলে ভগবতী কি করি ভগতীর প্রভাবকু নিয়োরে কৃষ্ণ তত প্রেম ভক্তি ভৈরভস্ত পথে বৈর প্রাণ যারা রাহি পিতা কৃষ্ণ এবার সমস্ত আজি পরচন্দ্রে কৈছে ভকতি ভকতি আর ধর্মর আমার ধর্ম ভকতিটো হল ভগবন্তে অর্জুনক কৈছিলে শ্রদ্ধা নাই লোক দেখি কর্ম কৰে
কৰ্মই দিন মেটাৰ ফলমলৈ দেখা পূৰ্ণে ততে উন্দে থয়া দলে বঞ্চে শ্ৰদ্ধা কৰি মনে বাঞ্চে তহুৰিব হাঞ্চে ইয়াৰ বহে পুৰিব বিশ্বাসে আমি একান্তভাৱে এই ভগৱন্তক শ্ৰদ্ধা কৰিব ভকতির অর্থে মাত্র কালে করবে মিলাই দেখ বিষয় উপদেশে লোক হোক কৃষ্ণ যে বছর মেরা মুখরিজন মর কথা শুনিও আমার হাসিলহু আমি বিজয় কুমার কৃষ্ণর ভগত সারি পরম কন্যাকি বঞ্চিলা বালিকা ব্রাহ্মণর ঘরে আমি मेरा भूलू कृष्ण कथा মনোরমল অন্তর গতি কৃষ্ণ হের দেব ঋণমূলমতি রাতি দিনে গাইলু দেখো বড় গুণ যখ এরা মন তবু বুঝিয়া কৃষ্ণ কথার बारी खागा सिया सारी
কৃষ্ণ নাৰদৰ উপৰিজন্মৰ কথা নাৰদে কৈছে মোৰ উপৰিজন্মৰ মই যে এতিয়া নাৰদ হ'লো কি কাৰণে হ'লো মোৰ উপৰিজন্মৰ কথা তেওঁ ক'বলৈ যাওঁতে পৰচন্দ্ৰই কি বুলি কৈছে তেওঁ গৃহত 4জন সন্যাসী আহি পেলাই তেওঁ যেতিয়া বাৰিষা ঠাইলৈ বাস কৰিছিলে বাৰিষা বাস কৰোঁতে তেওঁ নাৰদে চৰাল শিশু তেওঁ এই 4জন সিদ্ধ লালন পালন কৰি আলপৈচান ধৰি পাছে পাছে গায়ো কৰি তাতৰ অশেষ গুৰু খবৰ কিছু দিও লোক উপদেশ হেন বাপা প্ৰতি সংসাৰ ৰক কৰো আখি শুনিয়া সদয় হৈলা চাৰিও সন্যাসী গুৰুমূৰ্তি ধৰিয়া হৰিয়া নাৰদে যেতিয়া ইয়াৰ পাছে পাছে চকু পানী ডুবি ডুবি যেতিয়া কান্দি কান্দি গ'ল যে সেই বা সমস্ত আপোনালোকে মোক এৰি থৈ যায় মই আজিৰ পৰা আপোনালোকক কোনো দেখি নাপাওঁ বুলি কোনে মই কাম আলোচনা এইপিনি যেতিয়া কান্দি কান্দি যোৱা তেওঁলোকে ঘৰলৈ হৈ নাৰদক হাবুতি ধৰি যেতিয়া তেওঁ জ্ঞানৰ চক্ষুদান দিলে আৰু তেতিয়াই তেওঁ আন্ধাৰ যেনেকৈ আপোনাৰ পৰে পোহৰ যেতিয়া আন্ধাৰ চাকিটো লগাই দিয়া যায় যেনেকৈ পোহৰ কৰে তেওঁ তেতিয়া জ্ঞানৰ চকু তেওঁ দান কৰিলে পৰচন্দ্ৰই ইমানখিনিকে কৰিলে বান্ধৱ কৃষ্ণ কাময়ী আনদেৱ ধৰ্ম কমে শিলু মায়াময় আছিল পিঠা মাতৃ প্ৰতিপালি দক্ষিণে কৰ্পেতে বুঢ়া পৰলোক হেৰাৰে প্ৰিয়া কৃষ্ণ যেতিয়া চাই পাৰি ফেলে স্নান পাৰ কৰি ভৈলো সকলে বৰ আকৰে বখিলো শিশু তৰে কৃষ্ণক চিন্তিবে লৈলো হৃদয় কমলে জরে
কৃষ্ণ নাৰদে যেতিয়া শিশু অস্বস্থ মানে আমি অভিযান চোৱা মতে অভিযান চাইছিলোঁ শিশু অস্বস্থটো এনেধৰণৰ লৈছে অস্বস্থ দবিত আছে বিকশিত হ'ল মানে পুৰি অস্বস্থ তেতিয়া তপস্যাত ধ্যান আৰম্ভ কৰিলে তেওঁ তেতিয়া কি কৰিলে ভগৱানৰ সাক্ষাৎ তুমি ভগৱানৰ লগ পালে আমি এতিয়া আহিব লাগিব মূলতে তাৰ উপদেশে আহিলে চাৰিজন সিদ্ধই যেতিয়া ভগৱন্তৰ উপদেশ দিলে সেই ভগৱান চাৰিজন সিদ্ধৰ জৰিয়তে তেওঁলোকে ভগৱন্তৰ লগ পালে গতিকে আমি ভকত ধেৰ ভকত আছে দুৰ্গা ভকত আছে শিৱ ভকত আছে বিষ্ণু ভকত আছে ব্ৰহ্মা ভকত আছে আমি এই ভকতৰ কথা উল্লেখ শাস্ত্ৰে কৰা নাই বিষ্ণু ভকতৰ সময় লাগিব প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিব হ'ল আমি প্ৰথম বিষ্ণু ভকতৰ আশ্ৰয় ল'ব লাগিব তেতিয়াহে আমি ভগৱন্তৰ সন্মুখ হ'ব পাৰিম এই নাৰদে সেইটোৱে উপমা দিছে নাৰদে কি ক'লে একান্ত ভকত আৰু ভকত ভগৱন্তৰ একান্ত ভকত চাৰি সিদ্ধলৈ যি উপদেশ দিলে সেই উপদেশসমূহতে তেওঁ মন চলাৰ কাৰণে তেওঁ কি কৰিলে ভগৱন্তৰ সাক্ষাৎ কৰিলে কৃষ্ণ আনন্দ দক্ষিণ ভূত বন মজিদ আমার ঘোষিল বনর মোর মোহ অহংকার ক্ষণে প্রভু পাশে ভইলা কৃষ্ণ পদে দেখি তোলা দোনায় ধরো ধ্যান তথাপি শান্তি ভগৱন্তে নাৰদক দেখা দিলে হয় দেখা দিয়াৰ পাছত তেওঁ তেজিয়ানিন্দিত দেখি পুত্র কলে বড় পাইবি মোর পারি ভরি তরুষে বুঝে কোনার নাম দিব্য পরিবি পবিত্র করি লোকানি কৃষ্ণ স্বয়ং নাৰদে ভগৱানক সাক্ষাৎ কৰি যে কৰিব নোৱাৰিলে ভগৱানে ক'লে
আকাশবাণী হয় যে হেৰা নাৰদ তুমি এই জন্মত মোক তুমি নোপোৱা তোমাৰ দেখা কৰিলো হয় অৰ্থাৎ আমি এখন লৈ বুলি যে আমি চৰিত্ৰিত নহয় আমাৰ উদাহৰণ দিছে কপিল প্ৰভু মাতৃদেৱ যে অখিল প্ৰভু দেৱতী যেতিয়া সোধে তেতিয়া কৈছিলে পুত্ৰবুধি তোমাক মানি ল'ৰা ছোৱালী যিজনলৈকে কৰে নিয়োগ নিশ্চিতাৰী কপিল বৰতী মাৰ সুনামূল বাণী কুসুম্বৰা গৰাকী জন্ম দেখা নাই ৰামগীয়ে জন্মকে জন্মা তুমি ইচ্ছক অধিকান্ত কৰিব স্বয়ং ভগৱন্ত দেৱতীৰ মাতৃয়ে গৰ্ভধাৰণ কৰি সৃষ্টি কৰা সত্ত্বেও তেওঁ উদ্ধাৰ নহ'ল অনন্তরে কালো আখি ভৈরালু শরীর শরীর কর্ম মিলে সকলে পাইল পারি করি তন ভক্তইর ভগৱন্তী নাৰদ ক'লে হে নাৰদ তুমি মোৰ গুঞ্জ তুমি কীৰ্তন কৰিবা তুমি তেতিয়াহে তোমাৰ অন্ত শুদ্ধ হ'ব আৰু শুদ্ধ হ'লে তোমাৰ ভকতি হ'ব ভকতি হ'লে মোক পাবা এক চাই এটা কথা প্ৰশ্ন হয় এতিয়া আমি কৈছোঁ হয় আমাৰ যিসকল শিশু যুৱা ভগৱন্তৰ চৰণ কীৰ্তন কৰিলে ক'ত কৰিব এতিয়া আমাকতো এইটো ঠাই লাগিব গতিকে আমাৰ যিসকল এখন হৰিনাম ধৰ্মৰ আমাক প্ৰথমে আমাক লাগিব গুৰু গৃহ ভগৱন্তে নিজেই কৈছে মোৰ গৃহ পৰিয়াল যতন চলাৰ বাবে মোৰ গৃহ পৰিবাৰ পঞ্চমিতি কাৰণে যত এই সীমালৈকে কৈছিল থাকক তেতিয়াহ'লে আমাৰ পৰিবাৰ থাকিলে আমাৰ সমস্ত প্ৰাণীবিলাকে যুক্ত হৈ যাব কাৰণ যিহেতু গুৰু গৃহ থাকিলে থাকিব ভগৱন্তেও পানী কৈছে আমাৰ যদি গুৰু গৃহভাগেই নাথাকে তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকে ক'ত সংৰক্ষণ কৰিব প্ৰথম প্ৰশ্ন হয় এতিয়া তেতিয়াহ'লে প্ৰথম আৱশ্যক আমাৰ গুৰু গৃহ প্ৰথমেই আমাৰ গুৰু রাম ভকতির প্রভাবতে অদ্ভুত অবতার জাতিভূত মহাহরি প্রসাদে করিল ভুল মায়া হেন জানি ব্যাস জগৎকে করা দয়া কৃষ্ণ শ্রবণ
देखो ऊपर ले जे है आज्ञा भगवत भागर जो ओसर नाचाबो मनर जन्मको सफल नहबे कारण भगवते कैसे जानिबा जीवन पूर्वर देहर जानिबा पूर्व हे संस्कार मत पूर्व संस्कारे पुनः निश्चय जाना स्वरूप आमी पूर्व जन्म कर्मफल अनुपाते आज मानव जन्म ताके पुण्य आमी সুবিধা কি পাইছো এখন হইনাম ধর্ম আমি গ্রহণ করলে সুবিধা পাবো তাকে ওসর পাইলো কি আমি মহাভাগবত ওসরতে বলে এই মহাভাগবত ওসর নাচাপিলে মহাভাগবত চাপি আমি কি পাইছো ভগবানক আমি লগ পাইছো
আমাকে আৰু ধন্যবাদ নাই। দ্বিতীয়বাৰ কথা ক'লে যে পৰলোকবিত্ত আমি জানি হৰি ভগতিতা তেজি আউরা কি মনুষ্য হইবা কৃষ্ণ তাৰ আগতে মানে বিজুলী চুমকা যেনে জীৱন উঠে আমাৰ এই দেহটো উৎসৰ্গীয় প্ৰাণী যিমান দেৰি থাকে অলপ বতাহ পোৱাৰ লগে লগে বাগৰি পৰে। আমাৰ দেহবিলাকত তেনেকুৱা, আমাৰ জীৱনবিলাকত তেনেকুৱা। ভগৱানে কৈছে অনিত্য সংসাৰ যেন বুড়ো বুড়ো প্ৰায় আপৰি আচন্ত পিতা পুত্ৰ মৰি যায় নেদেখে প্ৰভু আপোনাৰ মৃত্যু নৰে যেন চাব পাৰোঁতে লক ল'ব পাৰে। এটা ছাগলী বলি বলি দিছে, প্ৰতিমূৰ্তি এটা মাটিয়ে নিৰ্মিত এটা প্ৰতিমূৰ্তিৰ আগত চৈতন্যময়ী এটা জীৱ বলি বলি নিওঁতে সেই ছাগলীটোৱে বুজি পোৱা নাই মোকে মৃত্যুলৈ আনি আছে। কি কৰিছে? ৰাস্তাত যি পাইছে তাকে খাইছে, লোক লোককে চিঞৰি গৈছে। কিন্তু জনা নাই আমাৰ কৰ্তব্য আমি আমাৰ আগতে পুত্ৰ মৰিছে, পুত্ৰ আগত বাপেক মৰিছে, মাকৰ আগত জীয়েক মৰিছে। অথচ আমি চিন্তা বুজি পোৱা নাই যে আমাৰ মৃত্যু আহি আছে। সেইকাৰণে কৈছে পৰলোকৰ বৃত্ত। পৰলোকৰ বৃত্ত উপাৰ্জন কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? ভগৱন্তৰ একান্ত শৰণ, একান্ত ভকতি, শ্ৰদ্ধাৰ সুদৃঢ় বিশ্বাসে আমি তেওঁ ভক্তি কৰিব লাগিব। অহা জন্মৰ কথা হ'ল ভগৱানে কৈছে পৰজীৱ বধে আপোনাৰ ভাল অৰ্থে এই নৰকৰে সেইটো জন্ম হইল ব্যৰ্থে দৈৱকে চিৰকালৰ নৰকক এৰাই প্ৰভু সিংহ বাৰ্ঘ চান সৰ্প যদি পায়। যদি কোনোবাই আত্মতুষ্টৰ কাৰণে অচৈধ্য বিভূতি বলৰ কাৰণে যদি এই দুৰ্গম মাটিয়ে নিৰ্মিত এটা মূৰ্তিত যদি চৈতন্যময় এটা জীৱক বলি দিছে পাব হয়, পাব। কিন্তু কথা হ'ল তেতিয়া তাৰপাছত কি বুলি কৈছে ভগৱন্তই, চোৱা সেইবিলাকৰ জন্ম কৰিব খুব ক্ষুদ্ৰদেৱ দেৱ বুলি যে কৰে কামৰ নিশ্চয় অকৰ্ম বুলি জানা কাৰণ আমি, কিন্তু মন্দ ভাগি অকামী কৰ্ম কৰে যেন গ'লে বান্ধি গিলা সাগৰৰ পথৰে। যদি কোনোবাই স্বাৰ্থৰ কাৰণে সেই প্ৰতিমূৰ্তি দুৰ্গাত গৈ চৈতন্যময় জীৱবিলাক যদি বলি দিছে পাব হয়, সেই পাব। কিন্তু কি হ'ব? এই সংসাৰ সাগৰখনত ডিঙি ঢিল বান্ধি পেলাই পাৰ হোৱা কথা বুলি কৈছে। সেই সংসাৰ সাগৰখনত ডিঙি ঢিল বান্ধি পাৰ হ'ব। তাৰ দ্বিতীয়তে হ'ল আমি কোন মুহূৰ্তত আমাৰ মৃত্যু আহি যাব আমি ভুল ক'ব নোৱাৰোঁ। গতিকে আৰু সমস্ত আমি দ্বিতীয়বাৰ যে মানুহৰ জন্ম পাম এই দেৱদৌলত যিহেতু ভগৱানে নিজে কৈছে, আমি আকৌ আগলৈ আহি দিছোঁ বাৰু যে পৰজীৱ বধে আপোনাৰ ভাল অৰ্থে এই নৰকৰে জন্ম হ'লে ব্যৰ্থে
দৈৱকে চিৰকাল নৰকত এৰাই তবু সিংহ বৰ্গ চল সৰ্পজনী পায় এই চাৰিটা শ্ৰেণীৰ অৰ্জুন জন্ম হ'বই বোলে কথা নাই কোনো বাঢ়িব নোৱাৰে গতিকে আমি আইলক মস্ত আমি সেইবিলাকৰ ভাগৱতৰ নিৰ্দেশ ভাগৱতৰ উপদেশ আমি গ্ৰহণ কৰি আমি সকলোৱে আমি ভগৱন্তৰ ওচৰলৈ গৈ আমি যাতে বৰ পবিত্ৰ উপাৰ্জন কৰিব পাৰোঁ এইদৰে আমি সকলোৱে এই মানৱ এই চেষ্টা আমাৰ সকলোৱে কৰাটো আমাৰ উচিত কৃষ্ণ কৃষ্ণ ব্যাখ্যা